ওয়েলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ উজ্জ্বল ব্লগ। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ মানে আজি আমাৰ গাঁৱত মানে বহুত দিন হ'ল ৰাসৰ আখৰা চলি আছে। মানে ৰাসৰে আৰু বেছি দিন নাই, মানে আজি আমি অলপমান মানে মঞ্চখন চফা কৰিব আহিলোঁ। লগতে আপোনালোকক কি কৰিম কি নকৰিম আপোনালোকক সকলো দেখাই আছোঁ। আপোনালোকে ব্লগটো কণ্টিনিউ কৰক আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টটো মাৰি দিব আৰু এবাৰ মঞ্চ চফা কৰিব আহি পেলাই ইয়াত ভিডিঅ' বনাই আছে। চ' গাইজ মই অলপমান ফটো চটো শ্বুট কৰি লৈছোঁ এই জলসিঞ্চনখনত। আপোনালোকে চাওক, এইটো ৱাটাৰ চাপ্লাই গোটেই গাঁওখনক মানে এইটো চাপ্লাইটোৰে কণ্ট্ৰল কৰি আছে। এইটো চব ৱাটাৰ মেচিন আছে ইয়াত ভিতৰত। চ' গাইজ মই যাওঁ মঞ্চলৈ, সেইটো তাতে ৰখাই পেলাই মই মঞ্চলৈ যাওঁ। আপোনালোকক মঞ্চত কি কৰে কি নকৰে আপোনালোকক সকলো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'ত কমেণ্ট এটা কৰিব, ভিডিঅ'টো কেনে পাইছে নাই পোৱা। গাইজ চলো মই মঞ্চলৈ যাওঁ। এইটো পলাই আহিছে এইটো চাওক পাৰ হৈ আহিছে। গাইজ মই মঞ্চলৈ যাওঁ, আপোনালোকে কি কৰে কি নকৰে আপোনালোকক সকলো দেখাই আছোঁ। আপোনালোকে ব্লগটো কণ্টিনিউ কৰক, মই দৌৰি যাওঁ। কৈ দিয়া দাদাৰ চেনেলটো দাদাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। তুমি কৈ দিয়া মামাৰ চেনেলটো কি নাজানো। মামাৰ চেনেলটো কোৱা এই তুমিয়ে কৈ দিয়াচোন। মামাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ নটিফিকেশ্যনটো অন কৰি দিব। এইটো আমাৰ ৰাসৰ মঞ্চ চাওক কিমান ডাঙৰ, চাওক এইটো চাওক চিনেমা হললৈকে চাওক কিমান ডাঙৰ। তো চব মানুহ তাতেই বহিব, আমাৰ ৰাইজে গাঁৱৰ মানুহে তাত বহিব আৰু আলহী তাত বহিব, চকীত বহিব আৰু গেলাৰীও আছে তাত আৰু ইয়াতে ৰাস হ'ব। চাওক মঞ্চ চাওক, এইবিলাকে চাৰি আছে, মঞ্চখন চফা কৰি আছে আৰু ৰাসলৈ বেছি দিন নাই আৰু ৰাসলৈ কিমান দিন আছে আৰু 10 দিনমান আছে আৰু 10 দিনমান আছে। চাওক চ' গাইজ গোৱালবিলাকে নাচিব, মানে গোপী গোৱাল চব নাচিব। ইয়াতে দলং বনাই দিছে, চাওক ইয়াতে বৃন্দাবন হ'ব। চাওক ইয়াত দলং বনাই দিছে, চাওক এই দলং বনাই দিছে ইয়াত মানে এইকণৰ পৰা এইকণলৈকে এনেকৈ নাচি যাব, এনেকৈ নাচি আকৌ মঞ্চৰ পৰা এনেকৈ ঘূৰি আহিব। তাৰপিছত ইয়াত বৃন্দাবন হ'ব। তাৰপিছত ইয়াত পেন কৰিব আৰু মেকআপ চেকআপ কৰিব ইয়াত। চাওক মেকআপ ৰুমবিলাককো আপোনালোকক অলপমান দেখাই আছোঁ। গাইজ ইয়াতে মেকআপ চেকআপ কৰিব, চাওক মেকআপ ৰুম ইয়াত ছোৱালীয়ে কৰিব মেকআপ আৰু ইয়াত ল'ৰাই কৰিব। চাওক 3-4টা মেকআপ ৰুম আছে আৰু ইয়াত চাওক ধুনীয়াকৈ ফুল ফুলি আছে, নাৰ্জী ফুল চাওক কিমান ধুনীয়া নাৰ্জী ফুল। এইবিলাকো সজাবলৈ হ'ব, বৃন্দাবন বনাই দিম। এইবিলাক চব এইবিলাকৰ ওপৰত পাহাৰ থাকিব। চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আৰু আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু কমেণ্টো কৰি দিব আৰু মোৰ চেনেলটো জল্দি আপোনালোকে 1K বনাই দিব। চ' গাইজ আজিলৈ বাই বাই, টাটা।